তো গাইছ আজি এটা আৰু এটা ধামাকা ভিডিঅ' দেখাবলৈ ওলাইছোঁ আপোনালোকক ক্লাছ বিল্ডিঙৰ ওপৰত বহি ইয়াতে পৰহৰ মই আহিছোঁ ধামাকা মানে বেলেগ একো নাই তো আজি ফটোশ্বুট ভিডিঅ' হ'ব মানে ফটোশ্বুট কৰিব আহিছোঁ মানে ইয়াতে তো এনেকৈ চাৰ্টত পিন্ধিছোঁ তো সকলো দেখাইছোঁ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট তো চাই থাকক এদিন এইটো বিল্ডিঙৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ মানে হা তো আজি আৰু চাই ল'ম বিল্ডিংটো কি কাম চলিছে আৰু দুটামান ফটোশ্বুট হ'ব মানে বেলেগ একো নাই ফটোশ্বুট দেখাব এতিয়া মই সেইটোৱে তো সকলো দেখাইছোঁ এতিয়া ওপৰলৈকে উঠি যাওঁ তাৰপিছত বাকীখিনি ধামাকা হৈ আছে না কি নাথ হ'ব না তো দেখাইছোঁ গোটেইখিনি আপোনালোকক যাই তো ফ্ৰেণ্ডছ ভইচটো ইমান ভাল হোৱা নাই কাৰণ যোৱাকালি আমাৰ ঘৰত বিয়া আছিল বিয়া খাই ৰাতি 4টা বাজি টোপনি মাৰোঁতে হা সেইটো কাৰণে ডাইৰেক্ট উঠি কিনে ডাইৰেক্ট আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে আৰু ভিডিঅ' এইকেইদিন দিয়া হোৱা নাই আপোনালোকে গমে 4 দিনৰ ভিডিঅ' দিব পৰা নাই যোৱাকালি ভিডিঅ' বনাব চেষ্টা কৰিলোঁ এই বিজি হৈ গ'লোঁ কাৰণে ভিডিঅ' বনোৱা নহ'ল তো সেইটো কাৰণে ভাবিছোঁ আজি দুটামান ফটোশ্বুট কৰি ইয়াতে ফটোশ্বুট কৰিম লগতে এটা সৰু ভিডিঅ' এটা বনাম মানে হা তো এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ আনাটা যাই আছোঁ ওপৰৰ পৰা ধুনীয়াকৈ গোটেইখিনি দেখাইছোঁ এই বিল্ডিংটো মানে কি 3 মাহ 4 মাহ এনেকৈ আছে মানে এলাখান বাঁহ সলকৈ নতুনকৈ বনাব লাগে কাৰণ নহ'লে এতিয়া ভূতে ভাল হ'ব ইয়াতে না কি নাথ ভূতটো আহিব ইয়াতে তো আপোনালোকে চাওক আপোনালোকে এনেকৈ আছে বহুত দিন হ'লে নাই এনেকৈ আছে ৰাতিয়ে মানুহে এতিয়া খানা চানা খাই এখন জেগাত তো এতিয়া আমি ওপৰলৈ গৈ আছোঁ ধুনীয়াকৈ দেখাই আছোঁ তো এতিয়া আমি আৰু একদম ওপৰলৈকে উঠি গৈ আছোঁ এনেকৈ ধুনীয়াকৈ উঠি গৈছোঁ সি উঠিলে অলৰেডি এই জিপাত ৰদ দেখিছে আপোনালোকে এই ৰদ পাতে দেখি সিদিনা মোৰ চকুটো নষ্ট হৈ গ'ল হয় এনেকৈ মই নামি আহিছিলোঁ নামি আহোঁতে ডাইৰেক্ট চকুত লাগিছিলে মানে চকুৰ ওপৰত লাগিছিলে কিন্তু ভাগ্য ভাল আছিল মোৰ সিদিনাখন নহ'লে আজি মই এইটো চকু মানে কি ডাইৰেক্ট আপোনাৰ দেখা নাপালে কানা হৈ গ'ল হয় এই ৰদ পাতে একদম চকুত লাগিছিলে এইখিনি ঠাণ্ডা খাইছিলে তো আজি বি কেয়াৰফুল মই এইটো কাৰণে ৰদ পাত অলপ ওপৰত উঠাই দিওঁ মানে আৰু কাৰোবাৰ চকু যাবই তো গাইছে আমি ইয়াতে ফটো উঠিম ধুনীয়াকৈ লোকেশ্যনটো আপোনালোকে কওকচোন কেনেকুৱা হৈছে কাষত চাৰিওফালে পথাৰ হা পথাৰ দেখাৰি পথাৰ আৰু এই মাজত এটা প্ৰকাণ্ড বিল্ডিং এইটো এই বিল্ডিঙৰ মাজত ফটো উঠিম আমি এতিয়া ধুনীয়াকৈ ধুনীয়াকৈ হ'ব নেকি ভাল হ'ব এইখিনি জেগাত ভাল হ'ব না এইখিনি জেগাত ধুনীয়াকৈ উঠিম আৰু এইখিনি জেগাত গোটেইখিনি ধুনীয়াকৈ উঠিম একদম গোটেইখিনি বেলেগ বেলেগ ধুনীয়াকৈ চিনেমেটিক শ্বট দেখাম আপোনালোকক তো ভিডিঅ' চাব আৰু মজা হ'ব আপোনালোকে একদম ভাল হ'ব না হা ইয়া পাঠান আৰু ইভিনিং আজি পাঠান চাব গৈ আছোঁ তো গাইছ আমি ওপৰত উঠি আহিলোঁ এতিয়া ৰ'দো পৰিছে ফটো ভাল নহয় কি কৰা যায় এতিয়া ক'ত মাৰোৱে তো ই বোলে এইখিনি জেগাত ফটো উঠে বোলে মই মাতি লৈছি আহিলোঁ ময়ো ভিডিঅ' বনাবৰ কাৰণে ফটো উঠিবৰ কাৰণে তো এতিয়া একো ভালো নহয় দেখোন ৰ'দো পৰিছে ৰ'দ ধাৰাষাৰ ৰ'দ আৰু এই পথাৰ মাজত ফটো উঠিব হৈছে আমি এনেকৈ এই ক'ত উঠোঁ এতিয়া দি মোক লোকেশ্যন এতিয়া তো এতিয়া পৰহে মোক এটা ধুনীয়াকৈ চিনেমেটিক শ্বট উঠাব মানে সি উঠাব মই ধুনীয়াকৈ থাকিম আৰু সি উঠাব উঠাবি না হা ধুনীয়াকৈ বনাবি একদম এতিয়া উঠি আছে মই সেই কৰি আছোঁ আজি মানে জোচ নাই মোৰ কথা কোৱাৰ জোচ নাই সেইটো কাৰণে কথাবিলাক অলপ শ্ল' হৈছে কাৰণ কিয় ৰাতিপুৱা মই 4টা বজাত আহিছোঁ বিয়া খাই হা সেইটো জোচ নাই যি এনে আৰু তো গাইছ এতিয়া আমি ফটো চটো উঠা শেষ তো এতিয়া আমি যাব লাগে ঘৰত যাব লাগে তাৰমানে আজি বেলেগ ভিডিঅ' নাই এনেই ফটোশ্বুট কৰিব আছোঁ সেইটো দেখাব চেষ্টা কৰিছোঁ আপোনালোকক আপোনালোকে চাওক এয়া পথাৰৰ মাজত বিল্ডিং আৰু যেতিয়া ফাইনেল বিল্ডিংটো হ'ব কমপ্লিট কাম তো কেনেকুৱা লাগে আপোনাক ধুনীয়াকৈ দেখাম তো এই পাত ৰথ হবি দে এই পাত ৰথে মানে ইমান প্ৰব্লেম দিয়ে আহি কিনে ডাইৰেক্ট এনে কাহি কিনে লাগি যায় এতিয়া আমি যাই আছোঁ ধুনীয়াকৈ নেক্সট শুনাৰ তুই এটা খাব লাগিছিলে কি খাবি আজি টেঙা কি খাবি টেঙা খাব লাগিব না তো আজিও আপোনালোকক টেঙা এটা দেখাম টেঙা আজি আপোনালোক নেটখাওঁ হা আজি আমি খাম এনেই খাম তো আপোনালোক ইমান দেখাব ইচ্ছা নাই আজি তো এতিয়া আমি যাব লাগে টেঙা পাৰিবৰ কাৰণে তো বগৰী হ'ব বহুত ডিছকাছ কৰিলোঁ আমি যে বেলেগ টেঙা নাই বৰ্তমান ছিজনত বগৰী আছে বগৰীয়ে পাৰোঁ বগৰী খাম তো বগৰী আজি আপোনালোক তো ইয়াৰ আগতে ভিডিঅ'ত দেখাইছোঁ বগৰী খাওঁ তো আজি বগৰী নেটখাওঁ তো আমি খাম এই বগৰী খাই বোলে বগৰী খাবৰ কাৰণে চাইকেল লৈছে পথৰৰ পৰা এই তই নুমি ভাল নৰা হা পথৰকলৈকে চাইকেল লৈছে তাই খোজকাঢ়িব নোৱাৰা অলপমান হা সি পথৰকলৈ চাইকেল লৈছে বগৰী খাই আমাৰ লগত মই বোলো বগৰী খাই মাতিছিলোঁ তাক সেই চাইকেল লৈছে একেলগে লৈ আহ চাইকেল এতিয়া চাইকেল লৈ এতিয়া লৈ যাবই দূৰ আছে অলপ হা হা পঠাই দিম চাইকেল মাৰি দিব কাৰোবাৰ ইয়াতে হা চটকি দিবি নেকি মই ক'লোঁ তাক চাইকেলখন চুৰ কৰিব সেইবোৰ চটকি ধৰে বোলে চটকি ধৰে সি চটকি দেখা নাই তাৰ মাউথেল বডি তাৰ বগৰী খাবি নাই কিন্তু এটা বস্তু আনি দিব লাগিব কিন্তু ধইনা আনি দিব লাগিব অলপ ধইনা আছে না ধইনাটো লাগিব এই এক টপলাত বগৰী পাৰিম তো উঠি দিম গাছৰ ওপৰত উঠবা লাগিব কিন্তু তো আজি ইয়াক গোটেই বগৰীখন তাকে পাৰিবা দিম আজি তাৰ চাকে তাৰ বডি তাৰ
তো আমাৰ এতিয়া বগৰী চগৰী দেখছি এই 1 টপলা বাদে 2 কেজিমান হ'ব ইয়াতে তো এতিয়া এই বগৰী গোটেই মাহ আমি কেনে এটা খাম খাবি না হা তো এতিয়া আজি কিন্তু খোৱাৰ আপোনাৰ পুতা নাথাকা নালক তো এই দেখাইছোঁ আপোনালোকে চাওক আৰু এনজয় লওক তো আজিও কলপাত ৰেডি ইয়াৰে আগৰ ভিডিঅ' তাত মই দেখাইছিলোঁ কেনেকৈ বগৰী চগৰী কুটি খাবা মানে খোৱা ভিডিঅ' এটা তো সেইটো আপোনালোকে যদি চোৱা নাই চাব আপোনালোকে মোৰ প্লে লিষ্টত গৈ তো সেইটো কাৰণে আজি মই খোৱা ভিডিঅ' আপোনালোকক দেখাব ইচ্ছা কৰা নাই এনেই জাষ্ট সেই কৰি তো গাইছ আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আমি এতিয়া বগৰী চগৰী কুটবা লাগে খাব লাগে তো এইখিনি আছিল ভিডিঅ' এটা সৰু ভিডিঅ' তো আৰু নেক্সট ভিডিঅ' আৰু ধামাকা আহিছে তো আজি এৰিছোঁ বাই বাই কিবা এটা কবি নেকি হা বগৰী মান দেখাই দে একবাৰ লগে একবাৰ এখানে বগৰী টপলা বগৰী কিমান খাব বগৰী তো বগৰী যদি খাব ইচ্ছা আছে মোক কণ্টেক্ট কৰি দিলে হ'ল ফোন কৰি দিব লৈ যাম ডাইৰেক্ট ঘৰত আহিব বগৰী তো বাই বাই ৰাখিছোঁ হা হোম ডেলিভাৰী ফ্ৰী হোম ডেলিভাৰী বগৰী তুই দিবি নেকি চাইকেল মাৰি যায় ই ফোনটো মোক কৰিব ইয়াক মই পঠাই দিম চাইকেলত দিব যিমান দূৰলৈ চাইকেল মাৰিব পাৰিবি না হা অঁ দে